হেল্ল' গাইজ, চুজ ব্লগৰ আণ্টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত মই আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া দেখিছেনে, হঠাতে আমি প্লেন কৰিলোঁ আৰু শ্বিলঙলৈ যোৱাৰ দাদা, ভাইটি, নবৌহঁতৰ লগত আমি 5টা হঠাতে হ'ল প্লেনটো। আৰু যিহেতু এয়া এতিয়া আমি শ্বিলং আহি পালোঁহি, শ্বিলঙৰ কিছুমান মানে গৈ থকা দৃশ্যসমূহ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আপোনালোকে হয়তো যিসকলে গৈছে সেইসকলেতো জানেই, আৰু আমি এতিয়া প্ৰথমবাৰ গৈছোঁ যিহেতু ইয়ালৈ, আৰু সেইকাৰণে ভিডিঅ' ক্লিপ কেইটামান ৰাখি থৈছিলোঁ, আৰু সেইখিনিয়ে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া আমি এতিয়া সৰু সৰু গলিৰে গৈ আছোঁ। আমি এতিয়া ফাৰ্ষ্ট পামগৈ আৰু শ্বিলঙৰ য'ত আমি গৈ আছোঁ সকলোখিনি দেখাম, মেইন পইণ্ট যিটো। এতিয়া সেয়া চাই থাকোঁ আমাৰ লগত তেনেহ'লে ভিডিঅ'টো। আৰু এয়া এতিয়া আমি পালোঁহি চানডুবি লেকটো। এয়া দেখিছেনে কিমান আচলতে ধুনীয়া নহয় পৰিৱেশটো, সঁচাকৈয়ে ক'ব লাগিব। কিন্তু এয়া আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাগে গম পাইছেই। আৰু এয়া আমাৰ লগত আহিছে টিকলুলৈ চাওকচোন, একদম অকণো আমনি নাই তাই, কিনো ক'ম আৰু একদম বিন্দাছ গৈ আছে আৰু। আৰু এয়া দেখিছেনে, ৰাতিপুৱা এতিয়া প্ৰায় 7টামান বাজিছে, আৰু এতিয়া আমি গৈ আছোঁ শ্বিলঙৰ ৰাস্তাত। আৰু দেখিছে নহয় ৰাস্তাবোৰ কিমান ঠেক, আৰু মানে কিনো ফাইনেলি এতিয়া আমি য'ত ৰম শ্বিলঙৰ তাত আহি পাই গৈছোঁহি। আৰু অলপ ফ্ৰেছ হৈ এতিয়া ওলাই যাম, কিয়নো আমি এদিন বা দুদিনৰ কাৰণেই আহিছোঁ, সেইকাৰণে লগালগ আৰু ফুৰিবই লাগিবই, নহয় জানো। আৰু এতিয়া আমি ফ্ৰেছ হৈ মেলি আকৌ ফুৰিবলৈ যাম, লাইটলুম যাম আজি। সকলোখিনি দেখাম, প্লিজ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিহেতু মেপ চাই যাবলগীয়া হৈছে, ৰাস্তাবোৰ যিহেতু ঠেক আৰু মানে বহুত সৰু সৰু ৰাস্তাবোৰ, আৰু ঢেৰ শ্বিলঙত যিসকলে গৈছে গমটো পায়েই, বহুত মানে আচলতে ৰাস্তা। আৰু তাৰ মাজেদি গৈ এতিয়া আমি ফাইনেলি পামগৈ বুলি ভাবোঁ, কিন্তু আকৌ আধাতে মেপে গণ্ডগোল দেখুৱাই দিয়ে যে এইটো ৰং হৈছে। আকৌ তেনেকৈ গৈ থাকোঁ, তেনেকৈ আৰু ব'লকচোন আমাৰ লগত চাই গৈ থাকক। Continue for 800 meters, yes or
আৰু ফাইনেলি আমি এতিয়া পাইছোঁহি আৰু চাই আহি মেপ চাই আৰু এয়া এতিয়া দেখিছেনে আমাৰ পাৰ্টি ইয়াতে এতিয়া ফ্ৰেছ মেলি ল'ম তাৰপাছত আৰু ফুৰিবলৈ যাম আৰু ইয়াত দেখিছেনে ফুৰিবলৈ ওলাই আহিলোঁৱেই বেছি সময় তাতো যিহেতু নৰলোঁ আৰু সোনকালে চাই মেলি আৰু ঘৰলৈও যাব লাগিব তো ইয়াতে দেখিছেনে আমি এতিয়া লাইট ৰুমৰ ফালে গৈ আছোঁ সকলোখিনি দেখাম ভিডিঅ'টোৰ জৰিয়তে প্লিজ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিহেতু ইভিনিং টাইমত লাইট ৰুমৰ পৰিৱেশটো বেছি ভাল হ'ব তো আমি এতিয়া ফাৰ্ষ্ট টাইম চেৰাপুঞ্জীলৈ আহিলোঁ চেৰাপুঞ্জী এতিয়া 7 ছিষ্টাৰ ৱাটাৰফললৈ আহিলোঁ এয়া সকলোখিনি দেখাম আৰু তাৰ পাছত আমি আহিলোঁ এয়া লাইট ৰুম আৰু লাইট ৰুমৰ আচলতে ভিউটো চাওকচোন কিমান ধুনীয়া আচলতে কি ভিডিঅ'টো যিটো উঠিছে তাৰ ৰিয়েলিটিটো দেখিলেতো আৰু মানে হেৰি হৈ যায় বহুত আচলতে এয়া এতিয়া লাইট ৰুমৰ পৰিৱেশী আৰু দুইজনীয়ে ইয়াতে অলপ মানে ভিডিঅ' চিডিঅ' তুলিলোঁ ফটো কেইখনমানো মাৰি ল'লোঁ আৰু আচলতে তাত কি গম পায়নে বৰ ধুনীয়া মেগী বনায় মেগী কিন্তু খুব খালোঁ এয়া এতিয়া এবাটিত এনেকৈ 50 ৰুপিছকৈ লয় এটা আৰু এয়া হৈছে নেক্সট ডে পিছদিনা এয়া এতিয়া শ্বিলং পিক চাবলৈ ওলাই গৈছিলোঁ আৰু এয়া দেখিছেনে মানুহ নাই কিন্তু তথাপিও এয়া পৰিৱেশটো চাওকচোন এতিয়া আমি ইয়াৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ সেইটো পিন্ধি আমি ফটো কেইখনমান মাৰি ল'ম ফটোটো মেইনলি নহয় জানো আৰু তেনেকেই দিনটো আৰু আজি বেকাৰ হৈছে আৰু ড্ৰেছটোত এয়া ফটোকেইখন মাৰি ল'লোঁ আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্টত ক'বলৈ নাপাহৰিব আৰু ভালেই লাগিল এয়া লাইট ৰুমত মানে তোলা ফটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু আনফালে এয়া একেই আৰু এয়া হ'ল 7 ছিষ্টাৰ যিটো ফল আছিল তাত তোলা ফটো আৰু এয়া হৈছে শ্বিলং পিকত তোলা কেইখনমান ফটো আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে মই লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব তেনেহ'লে আজিলৈ বাই বাই